নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মায়া স্বাগতম জনাইছোঁ মায়াৰ আছামিজ কিচেনলৈ। বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? নিশ্চয় ভালে কুশলে আছে। মোৰো ভালেই। আজি মই আপোনালোকৰ কাৰণে আকৌ এটা খুবেই সোৱাদ লগা গাহৰি মাংসৰ ৰেচিপি লৈ আহিছোঁ আৰু আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আৰু যদি ভাল পায় এটা লাইক কৰিব আৰু কমেণ্ট কৰিব। প্ৰথমতে এটা লাইক কৰি দিব, নহ'লে পিছত আপোনালোকে পাহৰি যায়। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই এটা কেৰাহী লৈছোঁ আৰু কেৰাহীখন মই খুব ভালদৰে গৰম কৰি লৈছোঁ। যিহেতু মই তেল নোহোৱাকৈ মাংসখিনি বনাম, সেয়েহে মই এনেকৈ ভালদৰে গৰম কৰি লৈছোঁ। আৰু এতিয়া মই সিজাই থোৱা মাংসখিনি এনেকৈ দি দিছোঁ। মাংসখিনি মই 10 মিনিট সিজাইছোঁ আৰু সিজাই পেলাই পানীখিনি ভালদৰে টুকি লৈছোঁ। এতিয়া মই মাংসখিনি দি এবাৰ ভালদৰে লৰাই দিম আৰু মাংসখিনি যেতিয়া মই লৰাম তেতিয়া তাৰ পৰা তেলখিনি ওলাই আহিব আৰু এই তেলখিনিৰে মই মাংসখিনি বনাই ল'ম। আৰু চাওক, মাংসখিনিৰ পৰা তেল ওলোৱাৰ লগতে খুব ধুনীয়া এটা কালাৰ আহিছে, গোল্ডেন কালাৰ। আৰু এনেকৈ বনালে মাংসটো খুব ধুনীয়া হয় দেখিবলৈ আৰু খাবলৈতো খুবেই সোৱাদ লগা হয়। এতিয়া মই এইখিনিত পিঁয়াজ দিম। পিঁয়াজখিনি মই এনেকৈ ৰাফলি কাটি লৈছোঁ। পিঁয়াজখিনি দিয়াৰ পিছত আকৌ ভালদৰে লৰাই দিম। আৰু চাওক, এনেকৈ মই পিঁয়াজখিনি ভালদৰে লৰাই দিম। লৰাই দিয়াৰ পিছত মই ইয়াত কেঁচা জলকীয়া দিছোঁ। আপোনালোকে যদি বিচাৰে তেনেহ'লে শুকান জলকীয়াও দিব পাৰে। আৰু দুটা এনেকৈ সৰু চাইজৰ বিলাহী মই কাটি পেলাই দি দিছোঁ। ডাঙৰ ডাঙৰ টুকুৰা কৰিয়ে দিছোঁ। আৰু আপোনালোকে যদি গাহৰি মাংস বেলেগ ৰেচিপি চাব বিচাৰে তেনেহ'লে প্লিজ কমেণ্ট কৰি মোক জনাব, তেতিয়া ভাল লাগে। আপোনালোকৰ কমেণ্টছবিলাক চাই পেলাই মোৰ খুব ভাল লাগে আৰু আপোনালোকে যিটো বিচাৰে মই তেনেকৈয়ে বনাবলৈ চেষ্টা কৰোঁ। নিমখ দিছোঁ সোৱাদ অনুসৰি, হালধি সামান্য দিছোঁ, জলকীয়া গুড়া সামান্য দিছোঁ কালাৰটোৰ কাৰণে। আৰু যদি আপোনালোকে জ্বলা বেছি খাবলৈ ভাল পায় তেনেহ'লে জলকীয়া বেছিকৈ দি ল'ব। আপোনালোকে ভোট জলকীয়া দিও বনাব পাৰে। আৰু এয়া চাওক, যেতিয়া মই গোটেইখিনি মছলা আৰু মাংস লৰাই দিছোঁ, খুব ধুনীয়া এটা কালাৰ এতিয়া আহি গৈছে। এতিয়া মই ইয়াত দি দিছোঁ আদা নহৰু। আদা নহৰুখিনি মই খুন্দি দিছোঁ আৰু মই আদা নহৰু প্ৰায়ভাগ খুন্দিয়ে দিওঁ। আপোনালোকে নিশ্চয় মোৰ ভিডিঅ' চালে দেখা পাইছেই যে মই আদা নহৰু খুন্দিয়ে দিওঁ। পেষ্ট বনাই দিয়াতকৈ মই খুন্দি দিলেহে বেছি ভাল পাওঁ। আৰু গাহৰি মাংস যিহেতু বহুত সময় সিজাব লাগে, সেয়ে আদা নহৰুখিনি এনেকৈ খুন্দি দিলে খুব ধুনীয়া হয়। আৰু এতিয়া মই ঢাকন দি পেলাই মাংসখিনি 5 মিনিট মিডিয়াম ফ্লেমত ৰান্ধি ল'ম। আৰু এয়া চাওক, 5 মিনিটৰ পিছত মই মাংসৰ পৰা ঢাকনিখন আঁতৰাইছোঁ। বিলাহীখিনি খুব ধুনীয়াকৈ সিজি গৈছে। তো বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আৰু প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ'টো চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে মোৰ যিকোনো নতুন ভিডিঅ' আহিলে আপোনালোকে নটিফিকেশ্যনটো প্ৰথমতে পাই যায়। পানী মই মাংসৰ পৰিমাণ অনুসৰি দিছোঁ। আপোনালোকে আপোনালোকৰ মাংসৰ পৰিমাণ অনুসৰি পানীখিনি দি ল'ব। আৰু এতিয়া চাওক, ঢাকন এৰাই পেলাই মই আকৌ এনেকৈ এবাৰ লৰাই দিছোঁ। 20 মিনিট পিছত মই ঢাকন এৰুৱাইছোঁ আৰু ঢাকনখন আঁতৰাই দিয়াৰ পিছত চাওক, মাংসখিনি খুব ধুনীয়াকৈ মোৰ সিজি গৈছে। লগতে পিঁয়াজ জলকীয়া সেইখিনিও সিজি গৈছে। আৰু এতিয়া মই মিডিয়াম ফ্লেমতে মাংসখিনি ৰান্ধিম। তাৰ আগতে মই ইয়াত দি দিছোঁ মান ধনিয়া। মান ধনিয়া দিলে মাংসৰ ফ্লেভাৰটো খুব ধুনীয়া হয়। আৰু এইটো কিছুমানে মান ধনিয়া কয়, কিছুমানে নাগা ধনিয়া বুলিও কয়, কিছুমানে বঙালী ধনিয়া কয়, বিভিন্নজনে বিভিন্ন ধৰণে কয়। আপোনালোকে নিশ্চয় চিনি পায়। আৰু এয়া মই দেখিছে লৰাই দিছোঁ ভালদৰে। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন আপোনালোকে ক'ৰ পৰা চাই আছে। আৰু আপোনালোকে যদি মোৰ পৰা বেলেগ ধৰণৰ কিবা ভিডিঅ' চাব বিচাৰে কমেণ্ট কৰি জনাব। ঢাকনখন মই আঁতৰাই দিছোঁ। 5 মিনিট আকৌ মই ঢাকন দি ৰান্ধি লৈছিলোঁ আৰু 5 মিনিটৰ পিছত চাওক, খুব ধুনীয়াকৈ মাংসখিনিৰ জোলখিনি যে আছে সেইখিনিৰ থিকনেছ এটা আহি গৈছে। আৰু এনেকুৱা ধৰণৰ থিকনেছ এটাৰে প্ৰয়োজন হয় মোক। আৰু আপোনালোকক মই ওচৰৰ পৰা দেখুৱাই দিছোঁ। দেখিবলৈ খুব ধুনীয়া হৈছে। দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈ খুবেই সোৱাদ লগা হৈছিলে। আৰু আজি মই গৰম মছলা নিদিয়াকৈ মাংসখিনি ৰান্ধিছোঁ। গৰম মছলা নিদিলেও খুব ধুনীয়া হয়। মান ধনিয়া দিছোঁ। আপোনালোকে যদি বিচাৰে আমাৰ যিটো সাধাৰণতে ধনিয়া ব্যৱহাৰ কৰোঁ সেই ধনিয়াটোও দিব পাৰে। আৰু এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। আপোনালোকক মই ওচৰৰ পৰা দেখুৱাইছোঁ মাংস। দেখিবলৈ খুব ধুনীয়া হৈছে। একেবাৰে মুখত দিলে পমি যোৱাকৈ মোৰ মাংসখিনি বনাই হৈ গৈছে। তো বন্ধু বান্ধৱীসকল, আজি ভিডিঅ'টো চাই কেনেকুৱা পাইছে নিশ্চয় কমেণ্ট কৰি জনাব, লাইক কৰিব আৰু বন্ধু বান্ধৱী তথা ফেমিলি মেম্বাৰৰ লগত মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এতিয়া মই মাংস বনাই হোৱাৰ পিছত খাবলৈ ৰেডি কৰি লৈছোঁ। আপোনালোকে এবাৰ মোৰ পদ্ধতিৰে বনাই চাবচোন। মোৰ বিশ্বাস আপোনালোকৰ খুবেই ভাল লাগিব। আজিলৈ ইমানেই। নতুন ভিডিঅ'লৈ আকৌ আহিম। আপোনালোকে ভালে থাকিব, সুস্থ থাকিব। জয় আই অসম।